সেইদিনা প্ৰথম খবৰটো পোৱাৰ পৰা আজিলৈকে সত্যটো মানি ল'বলৈ বৰ কষ্ট হৈছে মাজে মাজে হঠাতে ঘপককৈ ভাবি উঠো এয়া কেৱল মাত্ৰ এটা বেয়া সপোনহে নহয়তো এতিয়াই যেন তই ফোন কৰিবি আৰু মই সেই ফোনৰ ৰিঙত সপোনৰ পৰা সাৰ পাম আপোন মাতষাৰ শুনিম গানৰ কথা পাতিম চিনেমাৰ কথা পাতিম কথাবোৰ হঠাতে বৰ কিবা কিবি হৈ গ'ল চাৰিওফালে কেৱল মাত্ৰ মায়াবিনী বাজিছে গীতটো শুনিলেই বুকুখন কিবা লাগি যায় জুবিন মনত পৰে ভাইমন্দাৰ লগত আমি কাম কৰা সেই দিনবোৰৰ কথা ভাইমন্দাও গ'লগৈ আৰু এতিয়া তয়ো ইমান নিঠুৰুৱা চাগে মোৰ আগতে কেতিয়াও লগা নাছিল আমাক এনেকৈয়ে নিঠুৰুৱা কৰি তোৰ আৰু সমগ্ৰ অসমবাসীৰ লগত যিয়ে অন্যায় কৰিছে তাৰ উচিত বিচাৰ আমাক লাগিবই কেৱল গ্ৰেপ্তাৰ কৰাতে সীমাবদ্ধ নাথাকি আইনে সেইসকলক উচিত শাস্তি দিয়ক যিয়ে নিজ দায়িত্বক আওকাণ কৰি অৱহেলাৰ মাজত তোক এৰি দিছিল আমাক প্ৰকৃত সত্য লাগিবই আমাক ন্যায় লাগিবই কিন্তু মই যতীন তোৰ বন্ধুৱে কথা দিছো যে তোৰ সপোনবোৰ আমি সম্পূৰ্ণ কৰিমেই যি সপোন তই দেখিছিলি সেই সপোনক আমি সকলোবোৰে মিলি আৰু অধিক আগুৱাই লৈ যাম 90ৰ দশকত যেতিয়া সকলোৱে অসমীয়া গীত শুনিবলৈ বাদ দিছিল তই অসমীয়া গীত লৈ সকলোকে ঘূৰাই আনিছিলি অসমীয়া ভাষাৰ বাণিজ্যিক চিনেমাক তই দিলি নতুন প্ৰাণ সেই কথা সকলোৱে স্বীকাৰ কৰে আৰু কৰিব অসমৰ গীত মাত অভিনয়ৰ এই ধাৰাটো আমি সকলোৱে মিলি আগুৱাই লৈ যাম তোৰ অবিহনে কষ্ট বহুত হ'ব এয়া সঁচা কিন্তু চেষ্টাৰ ক্ৰুটি নাৰাখো কথা দিলো তোক তইতো আছই সাহস হৈ ছ'চিয়েল মিডিয়াত আৱেগিক পোষ্ট অভিনেতা যতীন বৰাৰ